নমস্কাৰ হেপাহৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি আছোঁ এইফালে দেখিছে এখন পথাৰ, ধাননি পথাৰ, ধান কাটি ইতিমধ্যে মানুহে ঘৰলৈ চপাইছে আৰু নগাঁৱৰ পৰা উভতি আহোঁতে কঠীয়াতলি সাৰি পেলাই এইখিনি আঁতৰৰ পৰা দেখিছোঁ। আপোনালোকে এতিয়া মোৰ কেমেৰা ঢুকি নাপাব, মানে এজাক হাতী, এটা দুটা নহয়, এজাক বুলি কৈছোঁ, মানে হয়তো 150টাৰো অধিক হাতী হ'ব। ৰাইজে ধান কাটি পেলাই এনেকৈ ডাঙৰি ঘৰলৈ নিয়া নাই, পকা ধান সকলো একদম বৃহৎ এখন পথাৰ। ধান ঘৰলৈ নিব পৰা নাই, কিন্তু 2-3 দিন হৈ গ'ল এই হাতী জাকে গোটেই পথাৰখন ঘূৰি আছে। মানে দাৱনীসকলেও হয়তো পথাৰত ভয় ভয়কৈহে ধান কাটি আছে। এইফালে চাওক, ইয়াত কাটি আছেনে? হয় দিয়ক, হয় দিয়ক, উপায় নাই। কেতিয়াৰ পৰা আছে বাৰু হাতী জাকে? ৰাতিয়ে আহে, ৰাতিয়ে যায়গৈ ন? আজি চাগে কোনোফালে ওলাব পৰা নাই নেকি? হয় হয় হয়, মই যিমান পাৰিছোঁ হাতী জাকটো ওচৰলৈ যোৱাটো সাহস নাই, তথাপি দূৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, পকা ধান কাটি থৈছে মানুহে। এইফালৰ ৰাইজৰ কোনো কালে নোহোৱা এটা ঘটনা বুলি ক'ব লাগিব আৰু দেই। এইখন চাওক, এখন বৃহৎ পথাৰ। এই পথাৰখনৰ নাম কি? বনপথাৰ, বৰপথাৰ, বৃহৎ পথাৰ। আমাৰ বৰপথাৰখনতকৈও ডাঙৰ পথাৰ। যিমান পাৰিছোঁ জুম কৰিছোঁ গোটেই হাতী জাক দেখাবলৈ। চাওক বন্ধুসকল, মই ইমানখিনি হাতী একেলগে কেতিয়াও দেখা নাছিলোঁ, কিন্তু এইখন চাওক গোটেই পথাৰত। যিহেতু মাজত দংটো আছে, এইটো দেখিছে নহয়, দংটো পাৰ হ'ব লাগিব, সিফালে পাৰ হৈ পেলাই চেষ্টা কৰিম যাবলৈ আগলৈ। চাওক বন্ধুসকল, কিমান হাতী দেখিছে নহয়। মই আহি পেলাই ওচৰ পাইছোঁহি আৰু এয়া দেখিছে নহয়, মোৰ কেমেৰা স্পষ্টকৈ দেখিব নে নেদেখে নাজানো, তথাপি এটা অনুমান কৰি লওক এজাক হাতী। আৰু হাতীৰ ওচৰলৈ গৈ পেলাই দেখাব পৰা ইমান ডাঙৰ কলিজা মোৰ নাই। এই ভাইটিহঁতো ইয়াৰ পৰা চাই আছে, কেতিয়াবা কালি পৰহিৰ পৰা আছে ন? পৰহিৰ পৰাই আছে। এইফালে চাই কোৱা অকণমান, মুখকেইখন ৰ'দ পৰিছে ন? তোমালোকতো ইয়াৰে চাগে বৰপথাৰ ন? এইখনো বৰপথাৰ আছে। আৰু ইয়াত চাওক বন্ধুসকল, ইফালে দাৱনী যিসকল আছে তেওঁলোকেতো ভাত পানী খোৱা বাদ দি চব পলালে ইতিমধ্যে। এই পকা ধান কাটি নিব লাগে এতিয়া হাতীৰ উৎপাতত মানুহে ইয়াত কেনেকৈ কোনটো সাহত ধান কাটিব? আৰু ইয়াতে যিসকল ফৰেষ্টৰ মানুহ আছে তেওঁলোকক দেখা নাই, কিন্তু গোটেই পথাৰখনতে মই দেখিছোঁ, পাব্লিকে দেখিছোঁ গোটেইখিনি। ইটো একদম সৰু পোৱালিটো, এইটো লেঙুৰা হৈ গ'লি, তাক মানে ৰাতি ৰাস্তা পাৰ হওঁতে মানুহ এটা টৰ্চ মাৰি দিলে চকুত। ফৰেষ্টাৰ আহিছে নাই ইয়ালৈ? এই দিশতে এই দলঙত ৰৈ আছে, আৰু এটা গ্ৰুপ এইপিনে আছে। ইয়াৰ পৰা আগলৈ গৈ আপোনালোকক দেখুৱাব পৰা সাহস আৰু মোৰ নাই। এই চাওক, প্ৰায় ভাৱে কৈছোঁ 100টামান হাতী হয়তো হ'ব, 150মান আছে ন? মাজত মানে সিটো চাইড যিহেতুকে মই দেখা নাই। আৰু প্ৰায় গোটেই পথাৰখনৰ ধান কাটি সম্পূৰ্ণ নহ'লে, য'ত আছে হাতী জাকটো গোটেই ধানেই আছে, তাত ধান খাই আছে। গতিকে ৰাস্তাৰ পৰা এনেকৈ নামি আহিলোঁ, হাতী জাকটো আপোনালোকক দেখুৱালোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বা যিসকল বনাঞ্চল কৰ্মী আছে তেওঁলোকে অকণমান যদি আগবাঢ়ি আহে, অন্ততঃ পথাৰখনৰ ৰাইজৰ খেতিয়কৰ অকণমান সকাহ হ'ব বুলি মই ভাবোঁ। ধান কাটি হ'ল জানো আপোনালোকৰ? নাই, ধান বাবুৱে খাই দিছে চব। কাটিব নাপালে? নাই, কাটিব নাপালোঁ। 1 বিঘামান কাটিছোঁ, 6 বিঘা খাই দিছে বাবুৱে। কাটা ধানখিনিও নিব নাপালে? কাটা ধান কাইলৈ কঢ়িয়াই থৈছোঁ, আজি লাচি এটাও নাপালোঁ। আজি খালি বাংকা লৈ ঘূৰি আছোঁ। এইফালেতো পথাৰত সেইফালে ধান কাটিব থাকিলে নহয় জানো? এইপিনে গোটেইখিনি থাকিলে, এইপিনে থাকিলে। বাবুৱে ৰখি থকাই ধান আছে। আচ্ছা, হাতী জাকটো সোমোৱা পথাৰত কিমান দিন হ'ল? আজি 4-5 দিন 4-5 দিন বা সোমাই আছে, মানে ইয়াত ৰখা নাই, মানে আজি ৰাতিটো ৰখি গ'ল। এনেইতো অহা যোৱা কৰি আছে, এইফালে গৈ একদম এইফালে সোমাই যায়। হয় হয়, মানে ইয়াতে ৰখি গ'ল আজি। আপোনালোকে এনেই খবৰ দিছেনে মানে ফৰেষ্টাৰ বন কৰ্মীসকলক? সিহঁতে খবৰ পাইছে, খবৰ পাই পেলাই অহা নাই, ৰাস্তাই চাই পেলাই গুচি গ'ল। সেইটো বেয়া কথা। আৰু মই যিমান পাৰিছোঁ ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, আৰু মই অনুৰোধ কৰিম বন কৰ্মীসকলকো মোৰ ভিডিঅ'টো যেতিয়ালৈ আপলোড হয় বা যিসকলে দেখি আছে অকণমান শ্বেয়াৰ কৰি দিব, যাতে চাওক পকা ধান খেতিয়কৰ মানে গোটেই বছৰটো আহাৰ মানে। আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে হাতীৰ জাকটো হয়তো জনাঞ্চলত সোমোৱা মূল কাৰণটো হ'ল সেইটো খাদ্যৰ অভাৱ হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ কৰণীয় একো নাথাকিব, কৰিবতো এইটো চৰকাৰ প্ৰশাসন তেওঁলোকেহে পাৰিব। গতিকে সদ্যহতে এই পকা ধাননি ডৰাৰ পৰা হাতী জাকটো কেনেকৈনো খেদিব পাৰি তাৰ সুব্যৱস্থা কৰিব বুলি আশা কৰিলোঁ। দুপৰীয়া ভাত খাইছে খুব ভয়ে ভয়ে, তাকো আঁতৰত দেখিছে নহয় হাতী। তাকে মানে
আঘোণৰ পথাৰত বুলি কয় নহয় ৰবাব টেঙাৰ জুতি এইটো আবেলি ল'ব চাগে নহয়নে মানে পুৰা পিটিকাই ভাত খোৱা সোৱাদে বেলেগ কিন্তু আঁতৰত যেতিয়া এজাক হাতী থাকে মানে দাৱনীয়ে কোনটো সাহত ভাত খাব চাওক একদম বুকুখন চাগে ডেভেলপ কৰি আছে তাকে গায়ে কপি আছে হাতী জাকটো কিমান দিন হ'ল ইয়াত থকা এই হাতী জাকটো এইখিনি আহি আছে ন গৰমত থাকিব পৰা নাই তাকে আজিৰ ভিতৰত ধানবোৰ নিনিলে বোলো ধৰি লওঁ হৈ যাব কাৰণ যিজাক তাকে হয় যাবই নোৱাৰি মই য'ত ৰৈ আছিলোঁ চাওক মই য'ত ৰৈ আছিলোঁ সিফালে গুচি আহিলে আকৌ হাতীজাকটো দল দাৱনী তেওঁলোকেও বহুত দূৰত আহি মানে ভয়ে ভয়ে ভাত খাইছেহি আৰু পেটলৈ ভাত গৈছে নাই নাজানো আৰু দাৱনী ন ভয় কৰি আছেতো তাকে আৰু এটা বস্তু গৰমত দেখাই দিওঁ দেই আমাৰ এইবিধ জানেনে কি বস্তু দেখি খাওঁ নকৰিব কিন্তু দেই লাও পানী তাকে আমাৰ যিসকল থলুৱা সম্প্ৰদায় আছে তেওঁলোকে দুখ ভাগৰ আঁতৰাবলৈ বা যিমান কষ্ট কৰাৰ মাজতো মানে আনন্দ ফূৰ্তি কৰিবলৈ এবিধ ব্যৱহাৰ কৰা হয় আৰু আপোনালোকক লগ পাই খুব ভাল লাগিল দেই পকা ধানৰ মাজে মাজে সৰু আলি হয় সৰু আলি আলিত বহি গীত জোৰে জাক বালি মাহী বোলো সৰু আলি ঐ সৰু আলি যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে পথাৰত সকলোৱে ধানখিনি বচাব পাৰে ধানখিনি ঘৰলৈ নিব পাৰে সেইটোৱে কামনা কৰিলোঁ ধন্যবাদ জয় অসম